কেন্দ্ৰীয় কেবিনেটৰ পুনৰ ঠগন অসমক। আজি কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত 5 ৰাজ্যৰ 12 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা। তালিকাত অসমৰ নাম নাই। ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ 12 জনগোষ্ঠীৰ মাজত নোসোমাল অসমৰ টাই, আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী। পুনৰবাৰ থমকিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া, যি নিৰ্বাচনৰ সময়ত বিজেপিৰ মূল ইছ্যু আছিল 6 জনগোষ্ঠীক জনজাতিকৰণ, কিন্তু এতিয়া যেন বাৰে বাৰে পাহৰিলে সেই কথা। আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তত 5 ৰাজ্যৰ 12 জনগোষ্ঠীক যি জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে, তাত নাম নোসোমাল অসমৰ 6 জনগোষ্ঠীৰ, যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মূল ইছ্যু আছিল বিজেপিৰ।